হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ফ্ৰেণ্ডছ, আপোনালোকে জব চাৰ্চ কৰাৰ কথা ভাবি আছে নেকি বা জব বিচাৰি আছে নেকি? যদি জব বিচাৰি পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকক। মই এই ভিডিঅ'টোৰ মাধ্যমেৰে কেইটামান জবৰ কাৰণে জব ট্ৰেইনিঙৰ কথা উল্লেখ কৰিম। সেই ট্ৰেইনিংকেইটা যদি আপুনি কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় আপুনি জব কৰিব পাৰিব, আৰু যদি ভাবে মই বিজনেছ কৰিম, বিজনেছো কৰিব পাৰিব। মাত্ৰ 2 মাহ বা 3 মাহ ট্ৰেইনিং কৰি যদি আপুনি আপোনাৰ মন পচন্দৰ জব এটা পায় তেতিয়াহ'লে আপোনাৰ ভাল নালাগিবনে? নিশ্চয় লাগিব। আৰু চিন্তা কৰিব নালাগে, যিটো মই ট্ৰেইনিং কৰাৰ কথা ক'ম সকলোবোৰ ফ্ৰী অফ কষ্ট হয়, কোনো পইচা পে' কৰিব নালাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। নম্বৰ 1 ট্ৰেইনিং হৈছে ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং টেকনিচিয়ান। গতিকে আজিকালিতো ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনৰ ব্যৱহাৰ বহুত হৈছে। ঘৰে ঘৰে ৰেফ্ৰিজাৰেটৰ আছে, সকলো অফিচতে এয়াৰ কণ্ডিশ্যন থাকে। গতিকে যিমানেই বস্তু থাকে সিমানে তাৰ টেকনিচিয়ানৰ প্ৰয়োজন হয়। গতিকে আপুনি যদি ইয়াৰ এজন টেকনিচিয়ান হ'ব পাৰে তেতিয়াহ'লে নিশ্চয় এটা ভাল জব পাব, আৰু যদি জব নকৰে তেতিয়াহ'লে নিজেও ইয়াৰ ওপৰত বিজনেছ কৰিব পাৰিব। এতিয়া আপোনাৰ এটা প্ৰশ্ন হ'ব যে এইটো ট্ৰেইনিং কৰিম ক'ত? এইটো আপুনি ট্ৰেইনিংটো কৰিব লাগিব ৰুটছেট ইনষ্টিটিউট, য'ত আছে। আপুনি গুগল কৰি লওক ক'ত ৰুটছেট ইনষ্টিটিউট আছে। মোৰ বোধহয় নগাঁৱত আছে। গুৱাহাটীত হোৱা কথা আছিলে, এতিয়ালৈকে হৈছে নে হোৱা নাই সেইটো গম নাপাওঁ। সেইটো আপুনি খবৰ কৰি ল'ব, তাতে গ'লে আপুনি গোটেইখিনি ডিটেইল পাই যাব। এইটো ট্ৰেইনিং মাত্ৰ 45 ডেজৰ বাবে, 45 ডেজ ফ্ৰী অফ কষ্ট কোৰ্চটো কৰাৰ পিছত নিশ্চয় আপোনাৰ লাভ হ'ব। ভাল কোম্পানীত জব পাই যাব, নহ'লে নিজাকৈ বিজনেছ কৰিব পাৰিব। কোৰ্চটো শেষ হোৱাৰ পিছত তাৰ পৰা চাৰ্টিফিকেটো দিব, ডিপ্ল'মাও দিব। নম্বৰ 2 টু হুইলাৰ মেকানিক। আজিকালিতো ঘৰে ঘৰে 2 হুইলাৰ হৈছে, গতিকে ইয়াৰো মেকানিকাৰো ডিমাণ্ড বহুত বাঢ়িছে। গতিকে যদি আপুনি বেলেগ ইনষ্টিটিউটত কৰে তেতিয়াহ'লে 10-15 হাজাৰ টকা খৰচ কৰিব লাগিব কোৰ্চটো কৰিবৰ কাৰণে। কিন্তু যদি ৰুটছেট ইনষ্টিটিউটত কৰে তেতিয়াহ'লে কোনো প্ৰব্লেম নাই, কোনো ফ্ৰী অফ কষ্টতে পাই যাব। কিন্তু এটা কথা, ৰুটছেট ইনষ্টিটিউটত যিকোনো কোৰ্চৰ এবাৰহে থাকে, এবছৰত এবাৰহে চলে। সেইটো আপুনি নিশ্চিত কৰিব লাগিব। কোৰ্চটো কেতিয়া আৰম্ভ হয় তেতিয়া জইন কৰিব পাৰিব। এইটো কথা নাই, 18 বছৰৰ পিছৰ পৰা তাতে ইনষ্টিটিউটত জইন কৰিব পাৰে, HS পাছ হ'লেই হয়। নেক্সট হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং। ফ্ৰেণ্ডছ, আপোনালোকেতো জানে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং শিকিবৰ কাৰণে কিমান খৰচ হয়। গতিকে এইটো কোৰ্চো আপুনি ফ্ৰী অফ কষ্ট শিকিব পাৰিব। তাৰ লগতে আপুনি চাৰ্টিফিকেট পাব। এইটো আপুনি ৰুটছেট ইনষ্টিটিউটত এভেইলেবল আছে। আপুনি তাতে খবৰ কৰিলে গম পাই যাব কেতিয়া কৰে। বছৰত এবাৰ হয়, ফ্ৰী অফ কষ্ট। হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিঙৰ ওপৰত যদি ডিপ্ল'মা ল'ব পাৰে বা চাৰ্টিফিকেট ল'ব পাৰে তেতিয়াহ'লে ভাল কোম্পানীত জব পাব পাৰি, আৰু নিজে ইচ্ছা কৰিলে নিজা বিজনেছো কৰিব পাৰি। ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।